আজি ড্ৰামা ফেষ্টিভেলৰ ছেকেণ্ডটো দিন আৰু মই আজি আহিছোঁ পূৰা কুৰ্তা এটা পিন্ধি। ইফালে হৈছিলে ড্ৰামা য'ত হ'ব তাত ডেক'ৰেশ্যন চলি আছে আৰু আনফালে হৈছে ডান্স কম্পিটিশ্যন। তো কম্পিটিশ্যনৰ কাৰণে বহুতে পাৰ্টিচিপেট কৰিছে, ইমান ধুনীয়া ধুনীয়া ডান্স কৰিছে মানে নক'ব আৰু। তো তাৰপিছত মই এনেকৈ বহি আছিলোঁ কাৰণ মোৰ কাম কমপ্লিট হৈ গ'ল আৰু কাম কমপ্লিট হৈ যায় মোৰ সদায় 2টা বজাতে। তো 2টা বজাৰ পিছত 7টা বজালৈকে ভাবোঁ এবাৰ ৰখি পেলাই চাই যাম, কিন্তু এবাৰ ভাবোঁ নাই ৰখি কিনে ইমান টাইম ৰখাটো সম্ভৱ নহয় আৰু যিহেতুকে আজি দুৰ্গা পূজাৰ স্পেচিয়েল ফটোশ্বুট চলি আছে দীপা বাহঁতৰ, তো মই তালৈকে এবাৰ যাওঁ বুলি ভাবিলোঁ। আৰু মই কাম শেষ হোৱাৰ পিছত এইজন দাদাক কৈ আহিব লাগিব যে মোৰ কাম শেষ হ'ল মই যাওঁ। চ' তাকে ৰখি আছিলোঁ আৰু কৈ পেলাই মই গুচি ডেক'ৰেশ্যন এনেকৈ খুলি থৈ দিয়া যে তো এনেকৈ তোৰ বস্তু হেৰাই তই আৰু কোৱা লেন্স মই পাহৰিছোঁ কিবা মই পাহৰিছোঁ কোৱা তই মোৰ মস্ত জোৰে ভোক লাগিছে আজি মই বিদ্যা মৰিম চাগে আজি হেল্ল' ইমানেই বেছি ভোক মই ৰুহি পাৰ্লাৰখনকে ৰুটি পাৰ্লাৰ পঢ়ি আহিছোঁ মানে আৰু তুঝে দেখ দেখ সোনা আজিলৈকে মই এইটো ৰাস্তা দেখাই নাছিলোঁ জীৱনত প্ৰথমবাৰ চব বস্তু প্ৰথমবাৰকৈ মৰিয়ে থাকিম চাগে কেতিয়াবা মানুহে সদায় এটা কথা শিকিব পায় ময়ো শিক পাব এই পিছত এইটো কিনো এইটো কি এপিছডটো এই তাইৰ যে পিছত এটা আছে যে এইটো এই বা হেলমেট ৰখা ঠাই থাকলি কি হ'ল তিনিওটাই হেলমেট পিন্ধা নাই আৰু এইবাৰ মই কিবা এটা খাওঁ বুলি বহি গ'লোঁ মানে মোৰ আৰু পেটটো নৰয় বোলে কিবা এটা খা আৰু মানে মই মস্ত ভতুৱাই মানে কি কৰিলোঁ খাই থাকোঁতে এইটো মই কি কৰিলোঁ এৰি থৈ আহিলোঁ দোকানতে তাৰপিছত চালোঁ ফটোশ্বুট ৰাতি হৈ গ'ল আউটডোৰ ফটোশ্বুট সম্ভৱেই নহয় তো ভাবিলোঁ যে ইনডোৰতে কিমান কেইখনমান পাৰোঁ উঠাই ল'ব আৰু তাৰপিছত আমিও আহিলোঁ তো বেলেগে যেতিয়া ফটোশ্বুট কৰা দেখোঁ নিজৰো কৰিব মন যায় হয়নে মোৰ কিন্তু তেনেকুৱা নহয় মোৰ কি হয় বেলেগে কৰি থাকিলে মই বেছি মজা কৰি থাকোঁ আৰু দিনটো যেতিয়াই থাকোঁ কেৱল হাঁহিয়ে থাকোঁ কিছুমান মানুহে একদিনীয়াকৈ লগ পালে ক'ব এইটো পাগল আৰু এনি টাইম হাঁহি থাকে তো আজিৰ দিনটো কেনেকৈ যায় বা কি কৰোঁ এইখিনি টাইম আপোনালোকক দেখাম বলক দুৰ্গা মায়ে টাইলছত বহিব পৰা উঠবাই খোজা নাই কপাল লাগিব মাজে মাজে ফটোগ্ৰাফাৰ দায়িত্বটো পালন কৰি আছিল মানে ফটোখিনি আমাক দেখাই দি আছিল যে কেনেকুৱা হৈছে কি হৈছে চাই থাক এইবাৰ আকৌ দুৰ্গা মায়ে চুলি কাটিহে আহিছে মানে চুটিকৈ লৈ আহিছে এক্সটেনশ্যন হেয়াৰ লগাব লগাত পৰিছে বহুত বেছি বস্তুৰ দাম বোলে সেইকাৰণে হেয়াৰটো কাটি কেনে তাই হৈছে তুমি আনোতে ভাল ফুল আনিব পৰা নাছিলা স্বৰ্গৰ পৰা তুমি এইহে ফুল লৈ আহিছা মেকআপ আৰ্টিষ্টে যেতিয়া ফণীখন মাথাত মাৰি লয় ন তেতিয়াহে বেছি ভাল লাগে ব্ৰাছো দিম নেকি এডাল এনেকৈ ব্ৰাছ এডাল দি দিওঁ তেতিয়া অকণমান বহুত ডাঙৰ মেকআপ আৰ্টিষ্ট প্ৰফেচনেল যেন লাগে এনেকৈ মানে প্ৰফেচনেল যেন লাগে অলপ বহুত কাম কৰিছে দিনটো মানে পুৰা স্পীড এইটো দুৰ্গা মাৰ মায়েক শিৱৰ শাহুৱেক এইটো আজি উঠাত দেৰি হৈ গ'ল শিৱৰ শাহুৱেক সেইকাৰণে আমি দেখা পালোঁ মেকআপ কৰা নহ'লে গাইজ দেখাই নাপায় ৰাতিপুৱা বিচনাতে মেকআপ ধৰে গাইজ শিৱৰ শাহুৱেকে মেকআপ কৰি আছে আৰু এইফালে দুৰ্গা মায়ে আজি ফটোশ্বুট কৰি আছে তোৰো কিমান কপাল না তই শিৱৰ ঘৈণীয়েকক ফটোশ্বুট কৰিব পাৰিছে ভাবচোন চকুটোকো মুজি দিছাচোন বিয়াখনত কিয় নামাতলি পাৰ্বতীক সতীক পাহৰিল না এতিয়া তই মেকআপ লগাব কিন্তু পাহৰা নাই বিয়াত মাতব পাহৰি যা মেকআপ লগাব পাহৰা নাই তই ওপৰৰ পৰা এইখিনি লৈ আহিছে অকণমান বেছিও আহিব পাৰে ফটোশ্বুট কৰিছে তাই আমাৰ দীপামতী মাথাৰ ওপৰত এনেকৈ লাগি থাকিব ব্ৰাছ আৰু ফণী তেতিয়া গম পাব তাই প্ৰফেচনেল মেকআপ আৰু এই চাক এয়া চাওক চকু থাকে দুটা তাৰে এটা চকু মোজাই আছে আৰু কাৰোবাৰ চকু থাকে তিনিটা এইফালে তিনিটা এই ওচৰত নাযাওঁ মই তিনিটা চকুৰ ওচৰত নাযাওঁ কৃষ্ণ এনেকৈ ভৰি ভাজ লাগি কেনে যে ফটো উঠাই আপোনালোকে ক'ৰবাত দেখিছেনে ভৰিখন এনেকৈ বেণ্ড কৰাই দিয়ে
এটা চকু মুজি দিয়ে কোনটো চকু দিয়ে চাই বাৰু আৰু এইফালে চাওক দুৰ্গা মাৰ তিনিটা চকু বালি আগবালি দুইমুখীয়া দেখা পাইছেনে ইয়াত তিনিচুকীয়া মানুহ ভয়ংকৰ ৰূপ আৰু এনেকৈ দুৰ্গাৰ আগমনী লুকছটো কমপ্লিট হ'ল আৰু হাঁহি ধেমালিৰ মাজেৰে দিনটো মানে এনেকৈ থকা যায় যেতিয়া বহুতকেইটা ফটোগ্ৰাফাৰ ফটোশ্বুট কৰা মডেল আৰু মেকআপ আৰ্টিষ্ট একেলগ হোৱা যায় তো এনেকুৱাই হয় আৰু তাত ময়ো এটা ড্ৰেছ বনাই ল'লোঁ আৰু এনেকৈ কিন্তু একো কামত নাহিল আৰু অৱস্থা নাইকিয়া হৈছে গোটেই ৰুমটো কহুৱা বন হৈ গ'ল আৰু আপোনালোকেও জনাবচোন কোনে কোনে ফটোশ্বুট কৰিছে আৰু আজিলৈকে বাই বাই আৰু নেক্সট ভিডিঅ'টোত আপোনালোকক লগ পাম আৰু আপোনালোকে জনাবচোন কেনেকুৱা লাগিছে আৰু আজিৰ মানে মডেলগৰাকীৰ লগতে লুকছটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব থেংক ইউ মোৰ ভিডিঅ'টো চাবৰ বাবে কেতিয়াবা কাটি কাটি ধুব পাৰিব চকুটো কিয় মুচি দিয়ে তোক মই এইটো কওঁ চকু নুমুচিলে ফটো ভাল নহয় ইমান বৰফ পৰিছে কেলে আজি